আমি মছজিদটো বান্ধাৰ ফ্ৰম দ্য ভেৰি বিগিনিং টিল টুডে মানে পূৰা লাগি আছিল মানে ধৰ্মৰ কামত লাগি থাকে মানুহজনৰ এনেকুৱা বাকী কোনো শত্ৰু আমি দেখা নাই তাৰমানে বহুত মানে ধৰক চবকে চবৰে লগতে ভাল প্ৰত্যেক যিমান মানুহ আছে কোনেওতো বেয়া বুলি কোৱা মই শুনা নাই এজেণ্ট মানুহ ধৰক 70+ মানুহ চাগে গতিকে কি ক'ম আৰু বাকী হয় যিহেতু এনেধৰণে ইয়াতে ৰদ পোৱা গৈছে মানে আগতে প্লেনিং কৰি সেইবিলাক নাজানো সেইবিলাক গম মানে কেনেকুৱা এজন ৰাতিপুৱা প্ৰত্যক্ষদৰ্শীটো নহয় মই ধৰকতো সেই মুহূৰ্ত নাই সেইবোৰ নামাজৰ সময় ৰাতিপুৱা 4টা 20ত নামাজ হয় আৰু 5-10 মিনিট আগতে তেখেতে ওলাই আছে মছজিদলৈ আহি থাকোঁতে সেইখিনি সময়ত মানুহৰ সংখ্যা কম ৰাতিপুৱাতো নুঠেই মানুহে নৰ্মেলি আৰু যিবিলাক মছজিদত যায় নামাজ পঢ়িব যায় তেওঁলোকে উঠি আৰু এইখিনি সেই আগত মছজিদটো আছে এইফালে গৈ আছে হয়তো অকলশৰীয়া পালে ঘটনাটো ঘটালে এইখন মহানগৰীত বৰ্তমান নিৰাপত্তা নাইকিয়া হৈছে তেনেকুৱা ফিল হয় আৰু কি হয় কাৰণ ইমান শান্তশিষ্ট মানুহ যিটো কোনো মানুহৰ লগত হাই কাজিয়া নাই সকলোকে মৰমৰ দৃষ্টিৰে চাই ভালদৰে মাতা বোলা কৰে তেখেতৰ নিচিনা মানুহ এটা যদি মাৰ্ডাৰ কৰি আৰু বাকীবিলাকৰ কাৰণে এটা চিন্তাৰ বিষয় হৈ পৰিছে নিশা হ'লেও বেলেগ কথা পুৱতি নিশা হয়